নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো সকলোকে অৰিন্দম পাকঘৰলৈ। আজি আমি বনাম এটা ঔষধি গুণ থকা ৰেচিপিটো হৈছে মাগুৰ মাছ আৰু খৰিচা। আৰু এই ৰেচিপিটো বনাবলৈ কি কি লাগিব আমি চাই থাকিম, আৰু ইয়াৰ ঔষধি গুণ কি হ'ব মই ভিডিঅ'টো পাছত কৈ থাকিম, আপুনি চাই থাকিব, গম পাই থাকিব উপলব্ধি। এতিয়া চাওঁ আহক আমাক কি কি দৰকাৰ হ'ব খৰিচা আৰু মাগুৰ মাছৰ জোল বনাবলৈ। পিঁয়াজ, নহৰু, এইটো মেইন বস্তুটো, খৰিচা আৰু অৱশেষত আমাৰ মাগুৰ মাছটো বাছি লৈ কেনে এনেকৈ কাটি ল'ব। যিহেতু মাছটো মই ফ্ৰাই নকৰোঁ, ডাইৰেক্ট জোলত দিম আৰু এইটো বইল হৈ সিজিব। এতিয়া ফ্লেম অন কৰি ল'ম। পেন গৰম হ'বলৈ দিওঁ। পেন গৰম হৈ গৈছে। এতিয়া আমি ইয়াত দিম তেল গৰম হৈ গৈছে। এতিয়া আমি ইয়াত দি দিম পিঁয়াজখিনি, অলপমান ৰঙচুৱা হৈছে। এতিয়া আমি ইয়াত দি দিম নহৰুখিনি বাকলিয়ে দিয়া এটা কাৰণ আছে। যেতিয়া বাকলিৰ লগত নহৰু দিয়া হয় তেতিয়া সোৱাদটো বেছি ভাল আহে। এতিয়া ইয়াত আমি দিম নিমখ আৰু হালধি। এতিয়া আমি ইয়াত দিম মেইন বস্তুটো, খৰিচা। আৰু এতিয়া ফ্লেমটো কৰি দিম ল'। আৰু ঢাকি পেলাই অলপ দেৰি সিজিব দিম ল' ফ্লেমত। 2 মিনিটমান হৈছে। খৰিচাখিনিৰ লগত নহৰু আৰু পিঁয়াজখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া ইয়াত দি দিম 1 গ্লাছ আৰু আধা পানী। পানীটো বেছিকৈ দিয়াৰ কাৰণ এইটোৱে যে ইয়াত মাছকেইটা ডাইৰেক্ট দি দিম আৰু পানীখিনি উতলি কমি শেষ হয়, মানে মাছকেইটাও সিজি হৈ যাব। এতিয়া ইয়াত দি দিওঁ মাছকেইটা। এতিয়া ইয়াত ঢাকনি মাৰি মিডিয়াম ফ্লেমত দি থাকিব দিম। এতিয়া প্ৰায় 15 মিনিটমান এনেকৈ সিজাৰ পিছত আমাৰ খৰিচা আৰু মাগুৰ মাছৰ তৰকাৰী ৰেডি হৈ গৈছে। আৰু খৰিচা দিয়া মাগুৰ মাছৰ টেষ্টৰ কথাটো ক'বই নালাগে। চাব পাৰে মাগুৰ মাছ সিজি গৈছে, ভাঙি গৈছে। আৰু ইয়াৰ ঔষধি গুণটো কম বুলি কৈছিলোঁ যে, ইয়াৰ ঔষধি গুণটো হৈছে যে আমাৰ কটা চিঙা কিছুমান দাগ থাকি যায়, বা যেতিয়া আই ওলায়, বসন্ত ওলায়, মানে পক্স যেতিয়া ওলায়, দাগবিলাক থাকি যায়। সেই দাগবিলাক এনেকৈ যদি মাগুৰ মাছ আৰু খৰিচা খায় তেতিয়া সেই দাগবিলাক অলপ পাতল হৈ যায় বুলি কয়। এইটো মই নাই কোৱা, আগৰ ককা আইতাসকলে কৈ গৈছে। সেইটোৱে ইয়াৰ মেডিচিনেল প্ৰপাৰ্টি। আৰু এটা এডভান্টেজ হৈছে ই বহুত সোনকালে বনি হৈ যায়, বেছি একো কষ্ট কৰিব দৰকাৰ নাই। পিঁয়াজ দিলে, খৰিচা দিলে, পানী ঢালিলে, মাগুৰ মাছ দিলে, হৈ গ'ল আমাৰ খৰিচা আৰু মাগুৰ মাছ ৰেডি। আপুনি দেখিবলৈ গ'লে মাগুৰ মাছ আৰু খৰিচা ৰেচিপি। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। কাৰোবাক যদি ৰেচিপিটো ছাজেষ্ট কৰিব বিচাৰে তেনেহ'লে শ্বেয়াৰ কৰি দিব। আৰু ওচৰৰ সেই ছাবস্ক্ৰাইব বটনটোত কেনেকৈ মাৰিব, মুঠতে ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন ভিডিঅ' আপলোড কৰিলে আপুনি সকলোতকৈ সোনকালে আপডেট পায়। বাই বাই।